কিবা মেট্ৰিক পৰীক্ষা দিল হাই অ'কে এনে থাকাত গৈ কম্পিউটাৰ কতকে দিবা খুজিছিলাম কিন্তু আজিকালি কম্পিউটাৰ নহ'লে কিছুই নহয় কি আমাৰ দিনটো গেল হিংকে এলাহাই বেটা বেটি কতকে মানুহ বানাই আছে ক'ত দিলে ভাল হয় মইতো কিছুই দাসেই নাপাওঁ হাই মই সদহৰতে যাব লাগিছোঁ মোৰ বেটাক মানে জানে ভাল কথা খুৰা তোক মই এটা ভাল কম্পিউটাৰ চেণ্টাৰলৈ যাম তই চিন্তাই কৰিব নালাগে গোটেই ক্লাছ দিলেও ভাল আৰু পইচাও কম লাগে দে হ'ব দে ভাতিজা তাহলে কালি ৰাতিপুৱাই যাম দে হ'ব দে খুৰা ওলাবি তাহলে মইহে অলপ ইফালে বেয়া হ'ম দে তাহলে দে যা খুৰা আহিলা এই গোটেই পুরা সেন্টার গো ইগোতে জাগা গ'ল ভালে গাড়ী মটৰৰ সুবিধা আছে তাহলে খুৰা জাগা গো ভাল কাৰণে তো লৈ আছো না মইতো দাস নাপাং না এনেকুৱা হ'ব বুলিয়া স্যার বহি আছে খুৰা বা নমস্কাৰ নমস্কাৰ আহক মানে স্যার এই খুৰাৰ ছোৱালীজনী এবাৰ মেট্ৰিক পৰীক্ষা দিল তো তাৰ কাৰণে মানে কম্পিউটাৰত এডমিশ্যন কৰিব খুজি আছে তাৰ কাৰণে মই ইয়াতে লৈ আহিছোঁ খুৰা কত বা কিংকাবা কি মইতো বুজি নাপাং অলপ বুজি দিলে ভাল হয় নেকি কিংকাবা খৰচ গিলান খালি শুনাহে পাং ভাল কথা আজিকালি কম্পিউটাৰটো বহুত দৰকাৰী হৈছে আমাৰ ইয়াতে 3 মহীয়া 6 মহীয়া আৰু 1 বছৰীয়া পাঠ্যক্ৰম আছে লগতে সুন্দৰ অফাৰ চলি আছে আপুনি ইচ্ছা কৰিলে ইয়াতে দিব পাৰে বা ক্লাছ পাতিবা কিংকা হয় আমাৰ ইয়াত যিসকলে সপ্তাহত 3 দিন ক্লাছ কৰিব খোজে তেওঁলোকে 3 দিনকৈ ক্লাছ কৰিব পাৰে আৰু যিসকলে সপ্তাহত 6 দিন ক্লাছ কৰিব বিচাৰে তেওঁলোকে 6 দিনে ক্লাছ কৰিব পাৰে সপ্তাহত 3 দিনকৈ ক্লাছ কৰিলে সোমবাৰ বুধবাৰ শুক্ৰবাৰ আৰু মঙ্গলবাৰ বৃহস্পতিবাৰ শনিবাৰ এনেকৈ ক্লাছ কৰিব পাৰে আৰু আমাৰ ইয়াতে সময় গতে কোনবিলাক আৰু আমাৰ কেন্দ্ৰটো ৰাতিপুৱা 8:30 বজাৰ পৰা গধূলি 7:30 লৈকে খোলা থাকে ইয়াৰ ভিতৰত ছোৱালীজনীৰ যিটো সময়ত ক্লাছ মিলে সেইটো সময়ত ক্লাছটো ল'ব পাৰিব আমাৰ 1.5 ঘণ্টাৰ বাবে ক্লাছটো হয় গতিকে ইয়াৰ ভিতৰত যদি 8:30 বজাত আহে তেতিয়াহ'লে 10টা বজাত ছুটি হৈ যাব আৰু যদি 10টা বজাত গ্ৰুপটোত লয় তেতিয়াহ'লে আপোনাৰ 11:30 বজাত ছুটি হৈ যাব আৰু যদি 11:30 লয় তেতিয়াহ'লে আপোনাৰ 1টা বজাত ছুটি হ'ব আৰু আবেলি আমাৰ 3টাত ক্লাছ আৰম্ভ হয় 3টাত হ'লে আপোনাৰ 4:30টাত ছুটি হ'ব আৰু 4:30টাত ল'লে আপোনাৰ 6টাত ছুটি হ'ব এনেকৈ যিটো সুবিধা হয় সেইটো সময়ত আপোনাৰ ছোৱালী ক্লাছটো ল'ব পাৰিব তাহলে খুৰা বুজি পাইছা না পাইছোঁ পাতিছা পিছত আপোনাৰ ঘৰ মোৰ ঘৰ হাপাচাৰা আপোনাৰ ঘৰ হাপাচাৰাত যদি আমাৰ আৰু চিতলচুটিৰ এটা কম্পিউটাৰ চেণ্টাৰ আছে তাতে সেইফালৰ পৰা যদি আপোনাৰ অহা যোৱাত সুবিধা হয় ছোৱালীজনীক তাতেও দিব পাৰে কিন্তু চিতলচুটি যিটো আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংক আছে তাৰ ওচৰতে আমাৰ আৰু এটা MITৰ ব্ৰাঞ্চ আছে আপোনাৰ যদি তাতে সুবিধা হয় তাতেও ছোৱালীজনীক নামভৰ্তি কৰি দিব পাৰে আৰু যদি আপোনাৰ ইয়াতে সুবিধা হয় ইয়াতেও দিব পাৰে কোনো অসুবিধা নাই দুটা ব্ৰাঞ্চ আমাৰ একেই হয় আপুনি য'তে ইচ্ছা তাতে দিব পাৰে আচলতে কাগজ পাতি কি দিব লাগিব আৰু পইচা কবা কিংকে কি একবাৰ ক'লে আৰু ভাল হয় কাগজ পাতি মানে আপোনাৰ মেট্ৰিকৰ এডমিটখন আৰু ফটো 2 কপি পাছপোৰ্ট ফটো 2 কপি এই দুখন দিলে হ'ব আৰু যেতিয়া মেট্ৰিক পাছ কৰিব মেট্ৰিক পাছ কৰাৰ পিছত মাৰ্কশ্বিটখন আমাক আনি দিলে হ'ব আৰু পইচা পাতি মানে আমাৰ পইচাটো দুটা পদ্ধতি আছে আপুনি পইচাখিনি একেবাৰেও দিব পাৰে আৰু মাহে মাহেও দিব পাৰে আপোনাৰ যেটো সুবিধা হয় সেইটো দিলে হ'ল আৰু পইচাটো ঠিক আছে তাহলে ব্যক্তিগতক পৰহি মানত লৈ আহম আৰু অলপ চাবিবা আপুনি চিন্তা কৰিব নালাগে আমাৰ চেণ্টাৰত অভিজ্ঞ শিক্ষক আছে আৰু আমাৰ চেণ্টাৰৰ উদ্দেশ্য হ'ল ল'ৰা ছোৱালীক যে আমাৰ ইয়াতে নামভৰ্তি কৰিব তাক যাতে আমি কম্পিউটাৰত পাৰ্গত বনাই নিজে স্বাৱলম্বী হওক বা অফিচত হওক মানে যাতে নিজে ভালকৈ কাম কৰিব পাৰে যাতে অফিচাৰে কাম দেখি বাহ দিয়ে সেইটোৱে আমাৰ উদ্দেশ্য তেনেকৈ আমি শিকাই আছোঁ তাৰ কাৰণে আপুনি একেবাৰে চিন্তা কৰিব নালাগে তাহলে পুরা পরহি ছোৱালীজনীক লৈ আহিব ইয়াতে এডমিশ্যনটো কৰাব মই নাহো আৰু তাহলে আমি যাম এতিয়া নেকি
তেনেহ'লে বা আমি আৰু যাম অঁ ঠিক আছে ভাল বাৰু